Happy Rongali Bihu, guys. So friends, এতিয়া আমি বিহুৱতী ফুৰিব যাওঁ। আচলি ওলাইছে ৰে নাচিব হ'ল হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি হৈ গোবিন্দাই অসমীয়াৰ গাতে আজি চোনতে নাই হুঁচৰি মাৰি বজাই হৈ গোবিন্দাই কিবা এটা কৈ দে। হাই গাইছ, এতিয়া আমি মাখিলতিডাল কাটো। তো ঘৰতে ৰুইছোঁ, এবাৰ যোৱাবাৰ ৰুইছোঁ আৰু বেছি ডাঙৰ হোৱা নাই। বেছি হ'ব নেকি? ঘৰতে আকৌ কিনিম হেৰি কৰিব নেকি? পইচা পইচা দে পইচা পইচা নাচিব হ'ল वो कौन है? अरे ना क्या भग रहा है? তো ফ্ৰেণ্ডছ, এতিয়া আগত দেউতাক গৈ আছে, আমি পিছত গৈ আছোঁ। এইপিনে চাওক পুৰা। তাৰপিছত মই আগত পুৰা গৈ আছোঁ। এতিয়া পথাৰত বলক, পথাৰত লগ পাই আছোঁ বলক আপোনালোক। Mar, इसको मार। পুৰা আমি গৈ আছোঁ এতিয়া পথাৰত। ভাইটি চা, তো পুৰা মাহ হালধি সানি গৈ আছে। ময়ো পুৰা সানি লৈছোঁ। এপিনে গোটেই মাখিলতি চাখিলতি ইয়াকে দিয়া হৈছে পুৰা। তো বলক। So friends, এতিয়া আমি পুৰা পঢ়ি আছে। এইপিনে এইজনা খুলিয়ে দিছে পুৰা এইজনা। হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি হৈ গোবিন্দাই অসমীয়াৰ গাতে আজি চোনতে নাই হুঁচৰি মাৰি বজাই হৈ গোবিন্দাই পুৰা আমি এতিয়া আহি আছোঁ দিনৰ পাই আহি আছোঁ পুৰা বাইক। বিলৰ পাই আমি এতিয়া আহি আছোঁ। উঠিছে বিহুৰীয়া ডেকাৰ নাটতে আহতৰ তলিতে
মই ৰখিমে আজি আহিবি বিহু নাচিবলে আইৰে হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি হৈ গোবিন্দাই ৰামিয়া গাতে আজি চোন ততে চম্পলি হুঁচৰি মাৰি বজাই হৈ আগত গোবিন্দাই আগত আচ্ছা একেবাৰে আগলৈ বলো এইখিনি নালাগে নেকি আগত মইতা আজি গা ধুবাই নেকি আমাৰ এইখিনি টপলা আহিছা নাটা চ' চাই থাকক আপোনালোকে এতিয়া পূৰা বিলৰ পাই পাই আহি আছো এনে চা পূৰা এইকেইজনী আজি বহাগৰ বিহু গৰু বিহু কাৰণে আমি আগতে গৰুৱে লৈ অহা হয় কিন্তু কি হ'ল সময়ৰ সোঁতত মানে গৰুটো আমাৰ হেৰি হৈ গৈছেগৈ গৰু ৰাইজে কম পোহা হৈছেগৈ কাৰোবাৰ এজনী কাৰোবাৰ দুটা তেনেকুৱা সেইকাৰণে মানে ঘৰতে আজিকালি মটৰ হেৰি যুগ হৈছেগৈ মটৰতে গৰু গা ধুৱাই কৰি লৈ মানে আমি ল'ৰাখিনি ওলাই আহোঁ আৰু গাঁৱৰ সকলোখিনি ল'ৰা মানে ওলাই আহি তাত গা পা ধুই এঘণ্টামান এতিয়া চবে এতিয়া গা ডাঙৰ সৰু সকলোৱে ফূৰ্তি কৰি যাওঁ আৰু চ' ফ্ৰেণ্ডছ এতিয়া চবে গা ধুবলৈ ৰেডি হৈছে এইপিনে চব ৰেডি এতিয়া যাওঁ গা ধুগৈ চ' গাইছ এতিয়া পূৰা গা ধুই অলপ আহিলোঁ চ' আকৌ যাম চাওঁ মজা খাই পুৰা গা ধুই আছে চব চাওক এইপিনে মানে ধুই হ'ল আকৌ চাম চাগে পৰিৱেশ দিব পাই পাই পুৰা এতিয়া গা ধুই পিনি হৈ গ'ল গা ধুই আছে চব মানে চ' ফ্ৰেণ্ডছ সকলোলৈকে শুভেচ্ছা জনালোঁ প্ৰত্যেকৰ দৰে আমি ইয়াত আহোঁ মানে বহাগ বিহুৰ দিনাখন গৰু গা ধুৱাই কিনি ইয়াত বিলত গা ধোৱা আহোঁ ত' চাওক এইপিনে পূৰা গা ধুইছে চব ত' ফ্ৰেণ্ডছ চাওক আজি আহিবি বিহু নাচিবলে আইৰে হাতৰে পিঠা লাৰু